সাহেবে এখন নগা দাঁড়ে তেখেতক আদৰণি জনাইছে আৰু লগতে মিঠেই বস্তিৰ চেয়াৰমেন ডাঙৰীয়া এখন গামোচাৰে তেখেতক আদৰণি জনাইছে মাধৱপুৰৰ IC ফণিকণ দাস ডাঙৰীয়াক আমি আমাৰ ট্ৰেজাৰ অনন্ত কছাৰী ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাব অনুৰোধ জনাইছে আমাৰ মাজত আছে জয়ন্ত কলিতা তেখেতকো ৰূপজ্যোতি বৰাক এখন ফুলাম গামোচাৰে আদৰণি জনাব অনুৰোধ জনাইছোঁ আমাৰ মাজত আছে মঞ্জানন কিকন FPBT কমিটিৰ ভাইচ চেয়াৰমেন তেখেত ওলচুৰিৰ পৰা আহিছে তেখেতকো জিন্তু শইকীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব অনুৰোধ জনাইছোঁ আমাৰ মাজত আছে জনি কিকন ভাণ্ডাৰী স্পৰ্টছ এছ'চিয়েশ্যন ছেক্ৰেটাৰী তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই মানস প্ৰতিম গগৈক অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি ঢেকাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী ডাঙৰীয়া শ্যামল কৃষ্ণ বৰা ডাঙৰীয়া সদস্য অচিন্ত শইকীয়া ডাঙৰীয়া তিনিওকে আমি ইয়াত উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতলোকক আদৰণি জনাবৰ কাৰণে মই কাৰ্যকৰ্তাসকলক ব্যৱস্থা গ্ৰহণ কৰিছোঁ বিপুল কছাৰী ডাঙৰীয়া তেখেতক এই মিঠেই বস্তিৰ চেয়াৰমেন আদৰণি জনাইছে জিন্তু শইকীয়াই শ্যামল কৃষ্ণ বৰা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব লগতে প্ৰবীণ সীমান্ত বৰা তেখেতে অচিন্ত শইকীয়া ডাঙৰীয়াক লগে লগে আমি আমাৰ মাজত অন্য এজন অতিথি উপস্থিত হৈ আছে মোৰ বন্ধু প্ৰবীণ কুৰ্মী ডাঙৰীয়া তেখেতকো আমি ৰাইজৰ লগত চিনাকি হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ কমিটিৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ লগে লগে আমি আমাৰ মাজত থকা বিৰাজ কলা ডাঙৰীয়াক খেলুৱৈসকলক তথা আমাৰ ফ্ৰেণ্ডলি ভলীবল টুৰ্ণামেণ্টৰ লগত জড়িত সকলোকে এটি শুভেচ্ছামূলক খুব চমুক হৈ যিহেতু খেলৰ মাজতে আমি ইণ্টাৰভিউ আহিছোঁ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ পাৰ্থপ্ৰতিম শইকীয়া ডাঙৰীয়া ইয়াত যি এই মিঠেই বস্তিত অনুষ্ঠিত যি ফ্ৰেণ্ডলি ভলীবল টুৰ্ণামেণ্ট এইটো আচলতে কেইবাবছৰৰ পৰা হৈ আছে ইয়াতে এইটো কিমান 23 years কণ্টিনিউ তো মই ভাবোঁ যে আচলতে ভৈয়াম পাহাৰৰ মাজত এটা সমন্বয় প্ৰতিষ্ঠা কৰি আজি 23টা বছৰে উদ্যোক্তাসকলে যি প্ৰচেষ্টা কৰিছে তাক মই উল্লেখ জনাইছোঁ আৰু খুব এনাৰ্জেটিক এখন টুৰ্ণামেণ্ট মই ইয়াত আহি চাই মই অনুভৱ কৰিছোঁ মই প্ৰথমবাৰ আহিছোঁ আজি আচলতে এখন টুৰ্ণামেণ্ট কিন্তু মই জানো যে আজি কেইবাবছৰৰ পৰা অনুষ্ঠিত হৈ আছে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু দুয়োটা দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰি মই বহুত দীঘলীয়াকৈ নকওঁ যিহেতু টুৰ্ণামেণ্ট চলি আছে মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আমি সকলোকে ৰাইজত অংশগ্ৰহণ কৰিবলৈ কৈছোঁ অনুৰোধ জনাইছোঁ আৰু লগে লগে